Hey guys, welcome to Plusmark. আপুনি চাই আছে অসমীয়া মাধ্যমৰ বিজ্ঞান বিষয়ৰ এটি চেনেল Plusmark. আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ দ্বিতীয় চেপ্টাৰ অনুজীৱ মিত্ৰ আৰু শত্ৰুৰ অনুজীৱসমূহ ক'ত বাস কৰে পৰ্যন্তি। গতিকে দেৰি নকৰি আহা আমি আৰম্ভ কৰোঁ। অনুজীৱসমূহ ক'ত বাস কৰে? অনুজীৱসমূহ এককোষী যেনে বেক্টেৰিয়া আৰু বহুকোষীও হ'ব পাৰে যেনে শেলাই, প্ৰটোজোৱা আৰু ভেঁকুৰ। গতিকে অনুজীৱসমূহক আমি দুটা ভাগত ভগাব পাৰোঁ। কোষৰ ক্ষেত্ৰত এককোষী আৰু বহুকোষী। আৰু এককোষীত যদি নাম আহে তেন্তে আমি লিখিব লাগিব বেক্টেৰিয়া, আৰু যদি বহুকোষীৰ উদাহৰণ আহে আমি লিখিব লাগিব শেলাই, প্ৰটোজোৱা আৰু ভেঁকুৰ। গতিকে এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট। যদি এককোষীৰ উদাহৰণ আহে বেক্টেৰিয়া আৰু যদি বহুকোষীৰ উদাহৰণ আহে তেন্তে হ'ব শেলাই, ভেঁকুৰ আৰু প্ৰটোজোৱা। এইখিনি ইম্পৰ্টেণ্ট। আগলৈ ইহঁতে বৰফাবৃত পৰিৱেশৰ পৰা গৰম পানীৰ উহলৈ আৰু মৰুভূমিৰ পৰা আৰ্দ্ৰভূমিলৈ সকলো পৰিৱেশতে তিষ্ঠি থাকিব পাৰে। গতিকে ইহঁতৰ একো স্থান নাই। যেনেকৈ আমি মানুহে অত্যাধিক গৰম আৰু অত্যাধিক ঠাণ্ডাত থাকিব নোৱাৰোঁ, কিন্তু অনুজীৱসমূহৰ ক্ষেত্ৰত ইহঁতে যিকোনো পৰিৱেশতে তিষ্ঠি থাকিব পাৰে। লগা হ'লে সি কিমানেই ঠাণ্ডা জেগা নহওক, কিমানেই গৰম নহওক, এচিডৰ ঠাই হওক, খাৰৰ ঠাই হওক, সকলো জেগাতে তিষ্ঠি থাকিব পাৰে। মানুহৰ উপৰিও আন প্ৰাণীসমূহৰ শৰীৰতো ইহঁতক পোৱা যায়। গতিকে আমি আগতে গম পাইছোঁ যে মানুহৰ শৰীৰতো এই প্ৰাণীসমূহ অৰ্থাৎ অনুজীৱসমূহ পোৱা যায়। মই আগতে কৈছিলোঁ যে আমাৰ শৰীৰৰ বিভিন্ন কাম অনুজীৱ নহ'লে সম্ভৱেই নহ'ব। অৰ্থাৎ আমাৰ অস্তিত্বটো অনুজীৱৰ অস্তিত্বৰ লগত সাঙুৰ খাই আছে। যদি অনুজীৱসমূহ নাথাকে আমিও নাথাকিম। গতিকে ইয়াত কৈছে যে মানুহৰ উপৰিও আন প্ৰাণীসমূহৰ শৰীৰতো পোৱা যায় ইহঁতক। ষ্ট্ৰেঞ্জ না? কিন্তু ইহঁত নহ'লে মানে অনুজীৱসমূহ নহ'লে বহুত কামেই আধৰুৱা হৈ থাকিব, অৰ্থাৎ বহুত কাম সমাধাই নহ'ব। আগলৈ কিছুমান অনুজীৱ আন অনুজীৱৰ গাত বৃদ্ধি পায়, আনহাতে আন কিছুমান মুক্তভাৱে থাকে। গতিকে কিছুমান অনুজীৱ এনেকুৱা আছে যিবোৰে আনৰ সহায়ত, অৰ্থাৎ ধৰা হওক আমাৰ শৰীৰত থাকি ফালে নিউট্ৰিশ্যন ল'ব, অৰ্থাৎ খাদ্যবোৰ ল'ব, বায়ু ল'ব বা আন কিবা বস্তু ল'ব, তেনেকৈ জীয়াই থাকিব পাৰে। আৰু আন কিছুমানে অকলে থাকিয়েই নিজাববীয়াকৈ থাকিয়ে জীয়াই থাকিব পাৰে। আগলৈ এমিবা নামৰ অনুজীৱই গাইগুটীয়াকৈ থাকিব পাৰে, কিন্তু ভেঁকুৰ আৰু বেক্টেৰিয়াসমূহ সংঘবদ্ধ হৈহে থাকে। ইয়াত কৈছে যে এমিবা নামৰ যোনটো অনুজীৱ সি কেৱল অকলশৰীয়াকৈ থাকিব পাৰে, সি মানে দল বান্ধি থাকিব নোৱাৰে। কিন্তু ভেঁকুৰ আৰু বেক্টেৰিয়াসমূহে কি কৰে, এটা গ্ৰুপত থাকে, এটা দল বান্ধি থাকে। গতিকে এইখিনি গোটেই পেৰেগ্ৰাফটো ইম্পৰ্টেণ্ট। থুলমূলকৈ ক'ব গ'লে ইয়াত কৈছে যে কোষৰ ভাগ হিচাপে অনুজীৱৰ ভাগ দুটা, এককোষী আৰু বহুকোষী, আৰু উদাহৰণ। আৰু ইয়াত কৈছে যে অনুজীৱসমূহে এক্সট্ৰিম গৰম, এক্সট্ৰিম ঠাণ্ডা দুটা জেগাতে থাকিব পাৰে। মানুহৰ শৰীৰত, আন প্ৰাণীসমূহৰ শৰীৰত থাকিব পাৰে। ই অকলশৰীয়াকৈও থাকে আৰু আনৰ লগতো থাকে। গতিকে অকলশৰীয়া হিচাপত কি হ'ব? এমিবা। উদাহৰণটো ইয়াত হ'ব এমিবা। আৰু যদি কয় যে দল হৈ থাকে বা সংঘবদ্ধ হৈ থাকে, সেইটো হ'ব ভেঁকুৰ আৰু বেক্টেৰিয়া। আগলৈ অনুজীৱ আৰু আমি। আমাৰ জীৱনত অনুজীৱসমূহৰ এক উল্লেখযোগ্য ভূমিকা আছে। ইয়াৰে কিছুমান বহুতো প্ৰকাৰে উপকাৰী আৰু আন কিছুমান আছে যিবোৰ অপকাৰী আৰু ৰোগ সৃষ্টিকাৰক। ইহঁতৰ বিষয়ে বিস্তৃতভাৱে অধ্যয়ন কৰোঁ আহা। গতিকে মই আগতে কোৱাৰ দৰে অনুজীৱসমূহৰ আমাৰ জীৱনত উপকাৰী আৰু অপকাৰী দুটাই ভাগ আছে, দুটাই অৰিহণা যোগাই আহিছে। গতিকে আগলৈ আমি পঢ়িব পাম যে উপকাৰীৰ ক্ষেত্ৰত সিহঁতে আমাক কেনেদৰে সহায় কৰে আৰু অপকাৰীৰ ক্ষেত্ৰত সিহঁতে আমাক কেনেদৰে সহায় নকৰে। গতিকে আহা আমি আগলৈ পঢ়োঁ। আগলৈ দিছে মিত্ৰ অনুজীৱ। অনুজীৱবোৰ বহুতো কামত ব্যৱহাৰ কৰা হয়। গতিকে ইয়াত প্ৰথম প্ৰশ্নটো ইয়াতে হ'ব যে অনুজীৱসমূহক আমি কি কি কামত ব্যৱহাৰ কৰোঁ। গতিকে প্ৰশ্নটো সেইটো। গতিকে মই গোটেই পেৰেগ্ৰাফটোৰ কাৰণে ষ্টাৰ মাৰ্কটো দি দিছোঁ, মানে মষ্ট ইম্পৰ্টেণ্ট। দুটা বেলেগ বেলেগ ৰঙত দি দিওঁ। ইয়াত কি কি দিছে? প্ৰথমতে দিছে দৈ, পাউৰুটি, কেক প্ৰস্তুতকৰণত ইহঁতক ব্যৱহাৰ কৰা হয়। গতিকে এইটো হ'ব ফাৰ্ষ্ট পইণ্ট। এটা সৰুকৈ এটা দিছে যে অতীজৰে পৰা সুৰা প্ৰস্তুতকৰণত অনুজীৱক ব্যৱহাৰ কৰি অহা হৈছে। গতিকে এইটো এটা পইণ্ট হ'ব। ফাৰ্ষ্ট পইণ্ট যে দৈ,
অ'কে, এইটো লিখা জানে। দৈ প্ৰস্তুতকৰণত, পাওৰুটি, কেক আদি প্ৰস্তুতকৰণত এইটো হ'ব প্ৰথম পইণ্ট। দ্বিতীয় হ'ব সুৰা প্ৰস্তুতকৰণত, সুৰা মানে হ'ল মদ। যদিও এইটো এটা বৰ ভাল নহয়, তথাপি যদি লিখিব দিয়ে তেন্তে পইণ্ট বেছি হ'ব লাগিলে এইটো লিখিব পাৰা সুৰা প্ৰস্তুতকৰণত। তাৰপিছত আগলৈ এই দুটা পইণ্ট হ'ল, আৰু এতিয়া আমি আগলৈ আৰু কেইটামান পইণ্ট পাম। সেয়া হৈছে পৰিৱেশ চাফা কৰিবলৈও ইহঁতক ব্যৱহাৰ কৰা হয়। গতিকে এইটো তোমালোকে চিন দি ল'বা যে পৰিৱেশ চাফা কৰিবলৈ ইহঁতক ব্যৱহাৰ কৰা হয়। নম্বৰ 3, অ'কে। উদাহৰণস্বৰূপে কি দিছে ইয়াত, যে জৈৱ বৰ্জিত পদাৰ্থ, পাচলিৰ বাকলি, প্ৰাণীৰ অৱশিষ্ট আৰু মলমূত্ৰসমূহ বেক্টেৰিয়াৰ দ্বাৰা উপযোগী ক্ষুদ্ৰ ক্ষুদ্ৰ অংশলৈ পৰিৱৰ্তিত হয়। মানে পচন সাৰৰ ক্ষেত্ৰত এনেকুৱা হয়, যদি আমি এইবোৰ বস্তু মাটিৰ লগত মিহলি কৰি দিওঁ, অণুজীৱৰ সহায়ত এইবোৰ পচন সাৰলৈ ৰূপান্তৰিত হ'ব বা অইন কিছুমান সাৰলৈ। গতিকে এইটো এটা বৰ ভাল উপায় অণুজীৱৰ ব্যৱহাৰৰ কাৰণে। তাৰপিছৰ পইণ্টটো হৈছে 4 নম্বৰ পইণ্ট, আৰু সেয়া হৈছে ঔষধ প্ৰস্তুতকৰণত। অ'কে। 5 নম্বৰ পইণ্টটো হৈছে কৃষি ক্ষেত্ৰত বেক্টেৰিয়াই নাইট্ৰজেন স্থিৰীকৰণ কৰি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰাত সহায় কৰে। গতিকে এইটো প্ৰায় পচন সাৰৰ নিচিনাই, কিন্তু ইয়াত ডাইৰেক্ট দিছে কৃষি ক্ষেত্ৰত। গতিকে এইটো এটা বেলেগ পইণ্ট হৈ যাব, যে কৃষি ক্ষেত্ৰত নাইট্ৰজেন স্থিৰীকৰণ কৰি, নাইট্ৰজেন স্থিৰীকৰণ কেনেকৈ কৰিব, যিবোৰ মাহজাতীয় শস্য আছে, যেনেকৈ দালি, মাহ, এইবোৰ শস্যবোৰৰ শিপাত নাইট্ৰজেন স্থিৰীকৰণ হয়, আৰু সেইবোৰ কৰে কিছুমান অণুজীৱই, আৰু সেই অণুজীৱবোৰে নাইট্ৰজেন স্থিৰীকৰণ কৰি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰাত সহায় কৰে।